খাবলৈ যেন অত্যন্ত ভাল পাওঁ খাই যেন ইমান মজা লাগে নহয় এইখিনি দিয়ে খানি খানি এক কাঁহী ভাত খাই দিব পাৰিম জানেনে আৰু খাওঁতে খাওঁতে অৱশ্যে মতো হৈছোঁ কোনো কথা নাই কিন্তু এইখিনি আকৌ মহানগৰীৰ বজাৰৰ পৰা কিনি খাবলৈহে মনটো ক'ৰবাত নহয় ক'ৰবাত অকণমান বাধা দি ৰখাই থয় ঘৰৰ পৰা লৈ আহিছিলোঁ এয়া কচু শাক আজি ভাবিছোঁ বনাওঁ এইকেইদিন বনাব পৰা নাই ইটো সিটো বনাই আছিলোঁ আজি এয়া বনাবলৈ লৈছোঁ কচু শাক আৰু এয়া মাটিতে একদম লেপেট খাই বহি কচু থুৰকেইডাল বোলো গুচাই লওঁ গুচাই লোৱাৰ পাছতহে শান্তি কচু থুৰখিনি ধুনীয়াকৈ গুচাই কৰি চাফ চিকুণ কৰি ল'লোঁ আৰু এয়া হাতৰ অৱস্থা চাওক গোটেই একদম দাগ লাগি গৈছে আইৰণটো আৰু এই বুঢ়া আঙুলিটোতো ক'বই নালাগে গোটেইটো একদম চব্জি কাটোতে কাটোতে পেটটো দেখিছে ন ওপৰখিনি কাট খাই গৈছে যি কি নহওক দুইটা হাততে এই অৱস্থা নাই আৰু কচু থুৰ গা চা নোধোৱা আগতে ধুনীয়াকৈ চাফ চিকুণ কৰি ল'লোঁ এতিয়া আৰু গা চা ধুই আহি বনাই পেলাই দুপৰীয়া ভাত সাঁজৰ লগত খোৱাৰহে কথা আৰু কচু থুৰ মানে বাচিলে গা খজুৱাই নাজানো কিয় সেয়েহে গা নোধোৱা আগতে ধুনীয়াকৈ চাফ চিকুণ কৰি ল'লোঁ আগলৈ ভিডিঅ'টো চাই থাকক ৰাতিপুৱাই উঠি আকৌ তাই বাইকক বিচাৰি ফুৰিছে ডাঙৰ ছোৱালী আজিৰ পৰা স্কুল আৰম্ভ হ'ল সেয়েহে তাই ৱাও ৱাওকৈ গোটেইখন বিচাৰি ফুৰিছে বাইকক ৱাও বুলি মাতে ৱাও 1.5 মাহমান একেলগেই থাকিলে নহয় দুইজনী সেয়েহে বাইকক বিচাৰি ফুৰিছে শুৱাৰ পৰা উঠি আৰু চাব দেই তাই চকুৰ পাক তাই এই দুষ্টামিবিলাকো অকণমান ভিডিঅ' কৰি ৰাখিলোঁ এতিয়া বলক দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ আজি বনাবলৈ লৈছোঁ কচু থুৰ বুট দি পেলাই খুবেই প্ৰিয় এটা ৰেচিপি তাৰ বাবে কচু থুৰকেইডাল ভালদৰে গুচাই এটা প্ৰেছাৰ কুকাৰত লৈ ল'লোঁ আৰু ৰাতিপুৱা এয়া বুটখিনিও তিয়াই থৈছিলোঁ তাৰে কেইটামান বুটো লৈ ল'লোঁ কচু থুৰ আৰু বুট কাৰ কাৰ প্ৰিয় সেইটোও জনাব এতিয়া তাতে অলপ পানী দি পেলাই মই 2টা চিটি অহালৈ বইল কৰি ল'ম এয়া মই ধুনীয়াকৈ বইল কৰি ল'লোঁ আনফালে আকৌ কেৰাহীটো গৰম হোৱাৰ পাছতে তেলখিনি দি তাতে মই পিঁয়াজখিনিও দি দিলোঁ পিঁয়াজখিনি অকণ সময় ভাজি ল'লোঁ ভাজি লোৱাৰ পাছতে দি দিলোঁ নহৰু আদাৰ পেষ্ট এতিয়া নহৰু আদাৰ কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'লোঁ তাৰ পাছতে আকৌ দি দিলোঁ কাটি লোৱা বিলাহীখিনি তাতে 2-4টামান আকৌ কণী বিলাহীও আছিলে সেইখিনিও দি দিলোঁ লগতে দি দিলোঁ জোখ অনুসাৰে নিমখ এতিয়া মই বিলাহীখিনি মৰহি যোৱালৈকে ভাজি ল'লোঁ তাৰ পাছতে ইয়াতে দি দিলোঁ হালধি গুড়ি ইয়াত মই বেলেগ একো মছলা ব্যৱহাৰ নকৰোঁ বিলাহীখিনি ধুনীয়াকৈ মৰহি যোৱাৰ পাছতে যিখিনি বইল কৰি ৰাখিছিলোঁ কচু আৰু বুটখিনি সেইখিনিও দি দিলোঁ দি ভালদৰে লৰাই ল'লোঁ ভালদৰে লৰাই লোৱাৰ পাছতে এতিয়া মই ইয়াতে দি দিলোঁ কেঁচা জলকীয়া কেইটামান কেঁচা জলকীয়া ফালি পেলাই দি দিলোঁ আৰু লগতে দিছিলোঁ অকণমান জালুক কিন্তু সেইখিনি আকৌ ভিডিঅ' কৰাই নহ'ল গোটেইখিনি মিলাই লোৱাৰ পাছতহে আকৌ মনত পৰিছে মই দেখোন জালুকখিনি দিয়া আকৌ ভিডিঅ'ই নকৰিলোঁ যি কি নহওক লাষ্টত মই দি দিলোঁ অকণমান নেমুৰ ৰস দি আকৌ লৰাই দিলোঁ ইতিমধ্যে কিন্তু বুটেদি বনোৱা কচু থুৰৰ এইখন ভাজি ৰেডি হৈ গ'ল এতিয়া আৰু ভাতকেইটাৰ লগত খোৱাহে কথা সন্মুখতে আকৌ ভাত কাঢ়ি উলিয়াই লৈছোঁ একদম দুপৰীয়া ভাতকেইটা তৃপ্তিৰে খালোঁ কচু থুৰ দি যেন কেনেকুৱা মজা লাগিছে খাবলৈ ঠিক আছে তেনেহ'লে আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে এটা লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত হাজিৰ হ'ম মই থেংক ইউ বাই বাই